Hello guys, welcome back to my new video. আপোনালোকে গম পাইছে যে মোৰ এই চেনেলটোত ভিডিঅ'ত ভিউজ একদম কম অহা হৈছে। চেনেলটো সাবস্ক্ৰাইবাৰ 15100 আছে কিন্তু ভিউজ আহে 200 100 খুব বেছি 300 তাকো বহুত শেয়াৰ কৰাৰ পিছত 300 মান ভিউজ আহিব। কিমান শেয়াৰ কৰো ঠিক নাই। লগৰ ফ্ৰেণ্ডকো শেয়াৰ কৰিবলৈ কওঁ, সিহঁতি WhatsAppত শেয়াৰ কৰে বা কাৰোবাক ফেচবুকত শেয়াৰ কৰে, তাৰ পিছতহে 300 মান ভিউজ আহে। গতিকে ক'ব গ'লে মোৰ এই চেনেলটো একদম মানে কাম নাইকিয়া হৈ গ'ল। গতিকে মই চেনেলটোত ইমান কষ্ট কৰি ভিডিঅ' দি আছো আৰু ভিউজ ইমান যদি কম আহে তেতিয়া ভাল নালাগে। গতিকে মই নতুনকৈ চেনেল এটা খুলিছোঁ। আপোনালোকে সেই চেনেলটোত চাব। চেনেলটো হয়তো মই আপোনালোকে যি টাইটেল লিখি আছে তাত @ৰবি শৰ্মা বুলিও আছে। সেই @টোত ক্লিক কৰি দিলে আপুনি ডাইৰেক্ট সেই চেনেলটোত পাই যাব। নহ'লে ডেছক্ৰিপশ্যন চেক কৰিব পাৰে, তাতো মই চেনেলটোৰ লিংক দি দিম। তাত গৈ আপোনালোকে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলটোত 15100 ছাবস্ক্ৰাইবাৰ আছে, যিটোত মই এতিয়া ভিডিঅ' বনাই আছোঁ। 15100টো বহুত ছাবস্ক্ৰাইবাৰ হয়, শূন্যতকৈতো বহুত বেছি হয়। আকৌ নতুনকৈ চেনেল এটা খুলিবলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব আকৌ সেইটো পজিশ্যন পাবলৈ। কিন্তু এতিয়া ছাবস্ক্ৰাইবাৰটোলৈ চালে নহ'ব, কাৰণ ভিউজ যে একেবাৰে কম। 200 ভিউজ 100 ভিউজ এইবিলাকতো 50টা ছাবস্ক্ৰাইবাৰ থকা চেনেলতো 200 300 ভিউজ আহেই। আৰু মোৰ 15000 ছাবস্ক্ৰাইবাৰ থাকি 200 ভিউজ 100 ভিউজ এইটো বহুত লাজ লাগে। মানে কিছুমানে কমেণ্ট কৰি দিয়ে ইমান ছাবস্ক্ৰাইবাৰ আছে আৰু ভিউজ ইমান। আচলতে ভুলটো মোৰে হ'ল। মই 3 বছৰ আগতে চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া 0ৰ পৰা 3000 ছাবস্ক্ৰাইবাৰ পাবলৈ মাত্ৰ মোক 7 দিন লাগিছিলে। প্ৰথম মই কিবাকিবি এইবিলাক বিশ্বৰ আজব খবৰ কিবাকিবি তেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলোঁ, অলপ কিবা বেলেগ ধৰণৰ। তাৰপিছত ভাবিলোঁ মই ৰ'ষ্টিং ভিডিঅ' বনাম। ৰ'ষ্টিংটো ভাল লগা হৈছিলে। তাৰপিছত মই ৰ'ষ্টিং কৰিছিলোঁ। 3 নম্বৰৰ যিটো ৰ'ষ্টিং ভিডিঅ' কৰিছিলোঁ সেইটো ভিডিঅ' ভাইৰেল হৈ গৈছিলে। ভাইৰেল হওঁতে 1,72,000 ভিউজ পাইছিলে। আৰু তেতিয়াই মোৰ ডাইৰেক্ট 3000 ছাবস্ক্ৰাইবাৰ 0ৰ পৰা 3000লৈ যাওঁতে মাত্ৰ 7 দিন লাগিছিলে। আৰু তেনেকৈ মই কেইদিনমান ভিডিঅ' দিয়াৰ পিছত আকৌ কিবা প্ৰব্লেম আহে, 5 মাহমান ভিডিঅ' নিদিয়া হৈ যাওঁ। 5 মাহৰ পিছত আকৌ ইউটিউবত আহোঁ, তাৰপিছত আকৌ 5টামান ভিডিঅ' দিওঁ। সেইকেইটা ভিডিঅ'ত তেতিয়া 6000 5000 মান ভিউজ মানে একদম থাকিবই। তাৰপিছত আকৌ প্ৰব্লেম আহে, তাৰপিছত আকৌ 5 মাহমান ভিডিঅ' নিদিয়া হৈ যাওঁ। তাৰপিছত আকৌ 5 মাহৰ পিছত ঘূৰি আহিম, তেতিয়া ভিউজ কমি যাব, 2000 বা 1500 ভিউজ অহা হ'ব। এতিয়াও যদি এই চেনেলটোত যদি ভাল ভিউজ অহা যদি হৈ যায়, ভাল মানে 1500 বা 2000 মান ভিউজ অহা যদি এইটো চেনেলত এতিয়াও হৈ যায়, তেতিয়াহ'লে এইটো চেনেলতে ভিডিঅ' আপলোড দি থাকিম। 15000 ছাবস্ক্ৰাইবাৰ এনেকৈ হেৰুৱাই দিবলৈ মোৰ মন নাই। লাষ্টত কালি যিটো ভিডিঅ' মই আপলোড দিছিলোঁ সেইটো ভিডিঅ'টো কালি কেনেকুৱা গৰম, কালিয়ে শ্বুটিং কৰিছোঁ আৰু কালিয়ে এডিট কৰি কালিয়ে আপলোড দিছোঁ। বহুত গৰম। সেই গৰমতো মই ভিতৰত ভিডিঅ' বনাই কষ্ট বহুত হয় আৰু কিমান ঘামো ঠিক নাই। আকৌ ওচৰত গামোচা এখন ৰাখি থওঁ, ঘাম মুচি পিনে আকৌ হয়তো আপোনালোকে হয়তো দেখিবও পাৰে যে ঘামি থকা নিচিনা লাগে। গতিকে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু আগতকৈ বহুত ভাল কৰিব চেষ্টা কৰিছোঁ। তাৰপিছতো যদি ভিউজ 100টা আহে 150টা আহে তেতিয়াতো ডিম'টিভেট হ'বই। ছাবস্ক্ৰাইবাৰ আছে 15000 আৰু ভিউজ আহে 100 200, এইটোতো বহুত লাজজনক কথা। গতিকে প্লিজ মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 15000 ছাবস্ক্ৰাইবাৰ আছে, কমচে কম 1500 বা 2000 ভিউজ আহিলেও ভাল লাগে, অলপ শান্তি লাগে যে হ'ব দে আহিছে। কিন্তু যদি 100 200 আহে তেতিয়াতো ডিম'টিভেট হৈ যায় মানুহ। গতিকে এতিয়া মোৰ নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তাত যদি 50টা ছাবস্ক্ৰাইবাৰ থাকে, 50টা ছাবস্ক্ৰাইবাৰ থাকি যদি 300 400 যদি ভিউজ পাওঁ, সেইটোৱে বহুত সন্তুষ্টি লাগে। বিশেষ আৰু ক'বলগীয়া একো নাই। মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সেইটোতে মই এতিয়া মেইন কষ্টটো কৰিম। এইটো চেনেল যিটো অভি শৰ্মা শ্ব' এই চেনেলটোত ভিডিঅ' হয়তো দি থাকিম কিবাকিবি, কিন্তু এইটো চেনেলত ইমান কষ্ট নকৰোঁ। এইটো চেনেলত হয়তো কিবাকিবি ৰ'ষ্টিং দিবও পাৰোঁ। ইমান মাথা খটাই ভিডিঅ' নবনাওঁ। যিটো মই এতিয়া বৰ্তমান কমেডি ভিডিঅ' ভাইন্স সেইবিলাকত বেছি কষ্ট কৰিবলৈ লৈছোঁ আৰু সেইবিলাক মোৰ বেছি ভাল লগা হৈছে। সেইকাৰণে মই আজিকালি ৰ'ষ্টিংটো বাদ দিলোঁ। মই সেই নতুন চেনেলটোত কমেডি ভিডিঅ' আপলোড কৰিম, বহুত ভালকৈ কণ্টেণ্ট দিব চেষ্টা কৰিম। আপোনালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব, শ্বেয়াৰ কৰি যাব।